Hi family, welcome to my Naidu Veg and Non-Veg Channel. স্বাগতম জনাইছোঁ। আজি হৈছে বন্ধুসকল মৰ্ণিং টাইমত হৈছে আপোনাৰ ৰুটি ভাজি আৰু চাহ। ঠিক আছে বন্ধুসকল, মই দেখুৱাব বিচাৰিছোঁ আপোনালোকক এই আপোনাৰ আলু আৰু ভোলৰ ভাজি মিক্স, এই আপোনাৰ ৰুটি জলকীয়া, এয়া ৰঙা চাহ। তো ঠিক আছে বন্ধুসকল, বেছি দিন নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাই থাকক আৰু চাই পেলাই আনন্দ উপভোগ কৰক। ঠিক আছে, আপোনালোকে চাই থাকক। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ সোনকালে মোৰ ফেচবুক পেজটো ফ'ল' কৰক আৰু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বন্ধুসকল। ঠিক আছে বন্ধুসকল, সোনকালে ফ'ল' কৰক আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ঠিক আছে বন্ধুসকল, চাই থাকক। ৰুটি ক'লা ৰুটি। জলকীয়া মজাতে বন্ধুসকল, মজা ৰুটি ভাজি ৰঙা চাহ মস্তি দি দে মা। দি দেচোন, মই হেৰি কৰিছোঁ। কেনেকৈ আহিব তুই? ভোল আলু ৰুটিৰ লগত মজা লাগিছে বন্ধু। ৰাতিপুৱা বন্ধুসকল, আজি ভোল আলু ৰুটিৰ লগত ৰঙা চাহ মজা লাগিছে বন্ধুসকল। আপোনাৰ ঘৰত এনেকৈ ভোলৰ আলু লগত ভাজি বনাওক, ভাজিৰ লগত মিলাই খাওক, মজা বন্ধু। সোনকালে যাওক বন্ধুসকল, মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই মোৰ আচলতে আপোনাৰ চেনেলটো নাইডু ভেজ এণ্ড নন ভেজ ষ্টাইল
আপুনি ছাবস্ক্ৰাইব কৰিব ঠিক আছে বন্ধুসকল তাৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন যদি সোনকালে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে বেলেগ কোনো দবাই দিব ঠিক আছে বন্ধুসকল এতিয়া নতুন ভিডিঅ' পাই থাকিব ভাজি খতম বন্ধুসকল ৰুটি খতম তো চালে বন্ধুসকল আজি মৰ্ণিং টাইম ৰাতিপুৱা ভোল আলুৰ লগত ভাজিৰ লগত ৰুটি মিক্স কৰি খালোঁ বন্ধুসকল একদম মজা লাগিলে আপোনালোকৰ যাওক ভোল লৈ আহক আলু লৈ আহক বনাই মেলি আপোনালোকে বনাই মেলি ঘৰৰ সকলো মানুহে খাই আনন্দ উপভোগ কৰক ঠিক আছে বন্ধুসকল তো ঠিক আছে সোনকালে যাওক মোক ফেচবুক পেজত গৈ পেলাই ফ'ল' কৰিব তাতো মই ভিডিঅ' দিওঁ আৰু ইউটিউবত গৈ পেলাই নাইটো ভেজ এণ্ড নন ভেজ থালি লৈ আপুনি তাতো আপুনি চাৰ্চ কৰি পেলাই তাতো গৈ পেলাই আপুনি মোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে আজি বন্ধুসকল ৰাতিপুৱাৰ ভোল আলুৰ লগত ভাজিৰ লগত ৰুটিৰ লগত যিটো খালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে বন্ধুসকল লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক তাৰ লগতে বেলেগ দবাই দিব ঠিক আছে বন্ধুসকল আৰু ফেচবুক পেজলৈ যাওক তাত ফ'ল' কৰিব তাতো লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধুসকল ঠিক আছে বন্ধুসকল তেতিয়া আজিলৈ আহিছোঁ আৰু এটা নতুন খাদ্য লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়া আপুনি ভালদৰে থাকক সুস্থ থাকক ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ